হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। মই ৰশ্মি, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি শাওণ মাহৰ শেষৰ সোমবাৰটোৰ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো দিওঁতে অলপ পলম হ'ল। এতিয়া ঘৰৰ পৰা ওলাইছোঁ আমি মন্দিৰলৈ বুলি। মহাদেৱে সকলোকে যেন ভালে কুশলে ৰাখে তাকে কামনা কৰিছোঁ। আৰু এতিয়া আমি গোটেই চাৰিটা এতিয়া মন্দিৰলৈ যাবলৈ ওলাইছোঁ। এয়া আমাৰ সৰু দেহাও আহি পালেহি। আমি এতিয়া গৈ মন্দিৰ পালোগৈ আৰু মন্দিৰৰ বাহিৰতে এইদৰে চাকি বন্তি আৰু মহাদেৱৰ প্ৰিয় সামগ্ৰীসমূহ লৈ ল'লোঁ। এয়া দেখিছেনে, আমাৰ ডাঙৰ দেহাই মোৰ লগত ধূপ দিছে আৰু ময়ো চাকি বন্তি জ্বলাই ল'লোঁ। দেউতাকে সৰু দেহাৰ লগত আছে, তাই যিহেতু খোজকাঢ়িব পৰা হৈছে এতিয়া দৌৰি ফুৰে। আৰু মই অকলে চাকি জ্বলাই ল'লোঁ, সেৱাও লৈ ল'লোঁ। এয়া ভিতৰৰ কাৰণে লৈছোঁ, এতিয়া ভিতৰত যাম মন্দিৰৰ। আৰু আজি মই মাহ প্ৰসাদৰ শৰাই আগবঢ়াম বুলি ভাবিছিলোঁ, সেইকাৰণে ঘৰৰ পৰা মাহ প্ৰসাদ লৈ আহিছোঁ। আৰু গাখীৰ, গংগাজল এইদৰে ঘৰৰ পৰা মই লৈ আহিছোঁ সকলোবোৰ সামগ্ৰী। ইয়াতে মই পঞ্চমৃত্যু লৈ আহিছোঁ ঘৰৰ পৰা বনাই, এয়া প্ৰসাদ। আৰু এতিয়া আমি মন্দিৰৰ ভিতৰত সেৱা ল'ম। এয়া মন্দিৰৰ ভিতৰ ভাগ। আগৰ ভিডিঅ'বিলাকত আপোনালোকে হয়তো দেখিছেই, যোনে মোৰ আগৰ ভিডিঅ'বোৰ চাইছে। আৰু আগৰ ভিডিঅ'বোৰ যদি আপোনালোকে কোনোবাই চোৱা নাই, চাব মোৰ চেনেলত গৈ, নিশ্চয় ভাল পাব। আগৰ সোমবাৰকেইটা মই কিদৰে পাৰ কৰিছোঁ। মোৰ ডিছক্ৰিপশ্যনত ভিডিঅ' লিংককেইটা দিয়া আছে, আপোনালোকে গৈ তাতে চাব পাৰিব। আৰু এতিয়া মন্দিৰৰ পিছফালে এজোপা বেলগছ আছে, তাৰ তলতো এইদৰে শিৱলিংগ আছে। তাতো গৈ মই গাখীৰ, পানী, গংগাজল এইদৰে দি আহিলোঁ তাতো। আৰু এওঁলোকে নাম লৈছিলে গোপিনীসকলে। আৰু এতিয়া মাহ প্ৰসাদ ভগাব লৈছে আৰু মই নিয়া মাহ প্ৰসাদখিনি তেওঁলোকক দি দিলোঁ আৰু তেওঁলোকে ভগাই দিব সকলোকে। মন্দিৰৰ ভিতৰত অলপ ৰাখিলে পূজাৰীজনে আৰু এইখিনি বাহিৰত বিলাই দিবৰ কাৰণে দি দিলে। আৰু এয়া এতিয়া আমাকো মাহ প্ৰসাদ দিলে খাবলৈ। আমি গোটেই চাৰিওটাই বহি পিনি এতিয়া মাহ প্ৰসাদ তাতে খাই লৈছোঁ। আৰু ঘৰলৈও অলপ আনিবলৈ দিলে, যিহেতু ঘৰলৈ দি পঠায়ে এনেকৈ শৰাই আগবঢ়ালে। তাৰপাছতে এতিয়া আমাৰ তাতে সকলো হৈ গৈছে পূজা কৰা। এতিয়া ঘৰলৈ বুলি আমি ওলাই আহিছোঁ গোটেই চাৰিটা। ৰ'দো দিছে আজি, বহুত গৰম। এতিয়া আমি তাতে আমাৰ 1টা মানে বাজিছিল আৰু ঘৰৰ পৰা ওলাই যাওঁতে অলপ পলমো হৈছিল আজি। আমি 10:30মান বজাত ঘৰৰ পৰা গৈছিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ প্ৰথমবাৰৰ বাবে চাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত চোৱাসকলে ফ'ল' কৰি ল'ব। তাৰপাছতে আহি ঘৰ পালোহি। ঘৰলৈ বুলি দি পঠিওৱা মাহ প্ৰসাদ ওচৰৰ চুবুৰীয়া সকলোকে ভগাই দিলোঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আৰু সন্ধিয়ালৈ বুলি মই জুৱেলাৰী শ্বপ এখনলৈ গ'লোঁ আৰু এপাত ত্ৰিশূল আৰু সৰ্প এইদৰে এইকেইভাগ বস্তু মই ঘৰতে ৰাখিম। ঘৰত এইদৰে শাওণ মাহৰ ৰূপৰ এই ধৰণৰ সামগ্ৰী আনিলে শুভ বুলি কয়, সেইকাৰণে মই ঘৰৰ কাৰণে আনিছোঁ। আজি মোৰ ভিডিঅ'টো ইমানেই আছে। আকৌ লগ পাম আপোনালোকৰ মোৰ নেক্সট ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই।